कोरोना संक्रमण से मुकाबला करते हुए दुनिया को अब 4 महीने से ज्यादा समय बीत गया है। इस दौरान तमाम देशों के 42 लाख से ज्यादा लोग कोरोना से संक्रमित हुए हैं। 2.25 लाख से ज्यादा लोगों की दुखद मृत्यु हुई है। भारत में भी अनेक परिवारों ने अपने स्वजन खोए हैं। এই ভাইৰাছৰ কোনো জাতি ধৰ্ম ভাষাৰ কথা নাই। এই ভাইৰাছে ৰজা প্ৰজা কাকো নামানে। গতিকে সকলোৰে বাবে এই ভাইৰাছে এটা মহামাৰীৰ ৰূপত আহিছে। গতিকে সেইবাবে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব লগা হলে আমি সকলোৱে এই কথা মনত ৰাখিব লাগিব। আমি ঐক্যবদ্ধভাৱে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবই লাগিব। Everybody is working hard to make you safe. আপোনালোক যাতে সুস্থ হ'ব পাৰে, সেফ থাকিব পাৰে, অসমখন যাতে আমি বচাব পাৰো। আৰু যদি কোনোবা ঘূৰি আহি পেলাই মনে মনে লুকাই আছে বুলি ওচৰৰ মানুহে গম পাইছে, আমাক খবৰ দিয়ক যাতে আমি তেখেতক কোৱাৰেণ্টাইন কৰিব পাৰো। আমি যদি তেখেতৰ কোভিড আছে ট্ৰিটমেণ্ট কৰিব পাৰো, তাৰ কাৰণে যাতে আমাক সহায় কৰে। আমাৰ যিখন অসামৰিক চিকিৎসালয় তাত বৰ্তমান 150 বিচনাযুক্ত এখন কোভিড হস্পিটেল আমাৰ সম্পূৰ্ণ হৈছে। মাননীয় স্বাস্থ্যমন্ত্ৰী এই হস্পিটেল ইতিমধ্যে আমাৰ উদ্ঘাটনো কৰিছে। সব কালেকশ্যনটো যাতে আমাৰ বেছি হয়। ইয়াত ভয় খাবলগীয়া কথা নাই, কিন্তু যিহেতু ভয় হৈছে, এইটো নতুনকৈ যিহেতু আৱিষ্কাৰ হৈছে বা এই বেমাৰৰ সংক্ৰমণটো অতি দ্ৰুতগতিত বৃদ্ধি হৈ আছে, গতিকে তাৰ কাৰণে আজিকালি মানুহ অলপ বেছি শংকিত হৈছে। কিন্তু আমি ইয়াৰ বিপৰীতে কৈছোঁ, শংকিত হোৱাৰ কোনো কাৰণ নাই। হঠাৎ যেতিয়া লকডাউন ঘোষণা কৰিলে, এতিয়া ৰাইজে গোটেই পৰিস্থিতিটো বুজাবৰ কাৰণে আৰু পৰিস্থিতিৰ গভীৰতা বা ভয়াৱহতা বুজাবৰ কাৰণে আমাৰ প্ৰশাসন বিষয়াসকলে, আৰক্ষীৰ লোকসকলে বা স্বাস্থ্য বিভাগৰ লোকসকলে কিছু পৰিশ্ৰম কৰিব লগা হৈছিলে। कोरोना के साथ जो हमारा फाइट है वो लंबा चलेगा। उसके लिए हमको क्या करना है कि हमको कोरोना के साथ जीने के लिए सीखना पड़ेगा। আৰু ক্ৰমান্বয়ে যেতিয়া লকডাউন যেতিয়া দীঘলীয়া হৈ গৈ আছিলে, আমি দেখা পাইছিলোঁ যিসকল দিন হাজিৰা কৰা মানুহ, যিসকল শ্ৰমজীৱী মানুহ, যিসকলে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল আছিলে, তেওঁলোকে বিশেষভাৱে তেওঁলোকে এই সময়ছোৱাত যিহেতু কোনো উপাৰ্জন নাছিলে, কিছু অসুবিধা হৈছিলে। আমি প্ৰয়াস কৰিছিলোঁ এইসকল ব্যক্তিৰ ওচৰলৈ যাবৰ কাৰণে। লকডাউনৰ সময়ত আমি কৃষকসকলে এটাই শিকিছোঁ যে আমি থলুৱা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে। আত্মনিৰ্ভৰশীল হ'বলৈ এটাই উপায় আছে, কৃষি বাহিৰে আৰু বেলেগ এতিয়া হাতত তেনেকুৱা অনুৰূপ একো ব্যৱস্থা নাই। আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে থলুৱা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে, আৰু আমাৰ বিধায়ক ৰূপক শৰ্মাদেৱেও আমাক এনেকুৱাকৈ প্ৰেৰণা যোগাইছে যে তেওঁ নিজে আহি পেলাই আমাৰ থলুৱা আমাৰ কৃষকৰ ঘৰত আহি পেলাই নিজে খেতি চায়। কৃষি বিভাগৰ সৌজন্যত আৰু ৰূপক শৰ্মা আমাৰ ডাঙৰীয়াই এটা যিটো ব্যৱস্থা কৰি দিলে যে গাঁৱে গাঁৱে চব্জিখিনি নি বিক্ৰী কৰা, তেওঁ তত্বাৱধানতে আমাৰ যি বস্তু আছিলে ইয়াৰ বস্তুখিনি আমাৰ নগাঁও চহৰত
আমাৰ মানে ছ'চিয়েল ডিষ্টেঞ্চ মিলাই মানে মানি তেওঁ যিখিনি বস্তু বেচিব ক'লে আমি মিনিমাম 60-70 হাজাৰমান টকা আমি লাভ পাইছিলোঁ। মাছখিনি বিক্ৰী কৰাৰ ক্ষেত্ৰত মই বহুত সমস্যাৰ সন্মুখীন হৈ পৰিছিলোঁ। নগাঁও জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত আমি মাছখিনি নগাঁও চহৰত বিক্ৰী কৰাৰ এটা সুবিধা পালোঁ। Our students are not prepared for that. What Rupak Sharma doing every day, he is going door to door with educationists and telling them that you should not think about it. বৰ্তমান যিটো পৰিৱেশ COVID-19 চলি আছে, আমাৰ এগৰাকী ডাক্তৰ আমাৰ অৰুণজ্যোতি মহন্ত আমাৰ লগতে আছে। আমি সকলোৱে মিলি পেলাই যোৱা 2 মাহ অশেষ কষ্ট কৰিছো। গতিকে এটা অনুৰোধ থাকিব যে যিহেতু মই পুনৰবাৰ কৈছো যে আমাৰ কোনো ধৰণৰ ইয়াত মেডিচিন ওলোৱা নাই, ভেকচিন ওলোৱা নাইকিয়া, যাতে সকলোৱে চৰকাৰৰ যিখিনি নিয়ম দিছে, যিখিনি নিৰ্দেশনা দিছে আমাৰ যাতে মানি চলে। इसके एकमात्र उपाय सोशल डिस्टेंस या 2 मीटर का दूरी बनाए रखना ही एकमात्र उपाय है। हमारे चीफ मिनिस्टर, हमारे हेल्थ मिनिस्टर श्री हेमंत बिस्वा शर्मा सर जी, पीयूष हाजरिका सर जी, और खास करके मैं हमारे नौगांव के जो रूपक शर्मा जी हैं, जिन्होंने अपने तन मन धन से रात दिन जो नौगांव वासियों की सेवा की है, उसका मैं तहे दिल से उनका धन्यवाद करता हूँ। যিটো সময়ত লকডাউন হৈছিলে সেই সময়তে এক প্ৰচাৰ হৈছিলে ছ'চিয়েল মিডিয়াৰ যোগেদি যে বাতৰি কাকতৰ পৰা এই ভয়াৱহ কৰোণা ভাইৰাছ বিয়পে বুলি। আমাৰ দেখা পাইছে যিসকল হকাৰত আজি আমি সম্বৰ্ধনা জনাইছোঁ, এটাক আমি চেনিটাইজেশ্যন দিছোঁ আৰু লগতে মাস্ক দিছোঁ। কাৰণ বহুত জেগাত পেপাৰৰ আজি ডিষ্ট্ৰিবিউশ্যন বন্ধ হৈছিলে, কিন্তু নগাঁৱত বন্ধ হোৱা নাছিলে। আচলতে আমি জানো যে অসমীয়া গহনা বুলি ক'লে আমাৰ নগাঁৱৰ ৰন্ধলীৰ কথা সকলোৱে জানে। আৰু এই শিল্পখিনি যোৱা সময়ছোৱাত লকডাউনৰ কাৰণে তেওঁলোকৰ যিখিনি হাতে কাম সকলো বন্ধ হৈ পৰিছিলে আৰু ইয়াত প্ৰায় 3 শতাধিক তেওঁলোকৰ পৰিয়াল আছে আৰু এই পৰিয়ালখিনি সাধাৰণতে এই স্বৰ্ণ শিল্পৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰে। এই শিল্পীখিনি লগত তেওঁলোকৰ লগত থকা যিখিনি কাৰিকৰখিনি তেওঁলোকক আজি আমাৰ ফালৰ পৰা কিছু খাদ্য সামগ্ৰী আমি দিছোঁ, যাতে তেওঁলোকৰ যি আগন্তুক দিনখিনি কাম নকৰিলেও কিছু তেওঁলোকে চলিব পাৰে। প্রধানমন্ত্রী লকডাউনের পরে আমরা গ্রামে যাইতেছি, গ্রামে যায় এসে বাইরে থেকে লোকগুলি আসতেছে, ওনাদেরকে হোম কোয়ারেন্টাইনে রাখতেছি। आसाम के भाई बहन बाहर में हैं और वो घर आना चाहते हैं तो आना भी जरूरी है, लेकिन वो दूसरे राज्यों से जो संक्रमित होकर आ रहे हैं ये हम लोग के लिए और सरकार के लिए बड़ा चैलेंज है। যে এতিয়া বিশেষভাৱে আমাৰ চৰকাৰৰ নিৰ্দেশনা মৰ্মে অসমৰ বাহিৰত কৰ্মৰত বহুতো যুৱক যুৱতী আছে, পঢ়া শুনা কৰি আছে, কিছুমানে কাম কৰি থকা, কিছুমান লেবাৰ ক্লাছৰ ল'ৰাও আছিলে। এইসকলক বহু সংখ্যক সেইসকলক আনিবৰ কাৰণে চৰকাৰে এটা মানে পাৰ্মিশ্যন দিছে। But these people are our brother, sister, our son, our father, mother. They are staying there. এই মুহূৰ্তত আমাৰ প্ৰত্যাহ্বান এটাই হ'ব যে এই ৰোগৰ পৰা আমি যিসকল বাহিৰৰ লোকসকল আহিব, আমি তেওঁলোককো আমি আমাৰ অসমলৈ আনিব লাগিব আৰু এই ৰোগৰ ক্ষেত্ৰতো আমি এক প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। কোভিডৰ পজিটিভ ৰোগীসকল আমাৰ কাৰণে অস্পৃশ্য নহয় বা তেখেতসকলক কোনো ধৰণৰ অন্য দৃষ্টিৰে চাব নালাগে। মোৰ বিশ্বাস যি ধৰণে আপোনালোকে আমাক সহযোগ কৰি আছে সেইধৰণে সহযোগ কৰি থাকক। আমি ৰোগীক কেতিয়াও ভয় নকৰোঁ, আমি ৰোগক ভয় কৰিম
আৰু কৰোণাক আমি পৰাজয় কৰিম আৰু আমি জয়ী হ'ম। Together we will surely win this fight against COVID-19. Let's stay positive. কোভিড-19ৰ এই যুঁজ আমি চলাই যাম, এই যুঁজত আমি জয়ী হ'মেই। ও মনতে বিশ্বাস আছে বিশ্বাস, জয়ী হ'ম এদিন, জয়ী হ'ম।